চাওক ৰাইজ, আমাৰ কাটনিপাৰা ৰাইজৰ মিলা মিছা আমি প্ৰত্যেকঘৰ মানুহকে ৬,০০০ আমি ভাগে দিছোঁ মাঘ বিহুৰ খানা খোৱাৰ কাৰণে। চাওক এই পইচা দেখাইছে, চাওক এইবিলাক পইচা আমাৰ প্ৰত্যেকঘৰ মানুহকে ৬,০০০কে দিয়া হৈছে। অলপ পিছত চাই থাকিব, পইচা ভাগতো দেখাব, ভিডিঅ'টো চাই থাকিব। কাটনিপাৰা উন্নয়ন সমিতিৰ পৰা আমি আমাৰ মূলৰ পৰা আমি প্ৰতি ঘৰ মানুহক ৬,০০০কে এইবাৰ আমি দিয়াৰ বাবে আমি মনস কৰিছোঁ আৰু সেইমতে আমি পইচা ভগাই আছোঁ। চব ৰাইজে যাতে ভাল পায় সেইকাৰণে আমি ৬,০০০ টকাকে ভগোৱাৰ আমি সিদ্ধান্ত কৰিছোঁ। চাহ পাই কেনে লাগিল এবাৰ মাঘ বিহুত? ভাল লাগছে এনে নুবিধা পাইছিল না আগতে? এবাৰ বঢ়িয়া লাগিছে, থেংক ইউ। আমাৰ গাঁৱত ৬৫ ঘৰ মানুহ, মুঠ পইচা ভাগতে ৬,০০০কে ভাগলৈ যাব ৩,৯০,০০০ টকা। আজি আমি অতি সুখেৰে জনাবলৈ পাই সুখী হৈছোঁ যে গোটেই পৰিয়ালে আমি প্ৰীতি ভোজন খিচাৰি খালোঁ। ৮,০০০ টকা আমি প্ৰতি ঘৰত থাকাই নাখাই কাটনিপাৰা গাঁও উন্নয়নৰ প্ৰতি সদস্যই ৬,০০০কে পাব। এইটো আমাৰ গাঁৱৰ এটা নীতি। এই যে পইচাটো পালি ৰাইজৰ পৰা আমাৰ যে ৬,০০০টো দিলা, এই পইচাটো তই পাই কেনে লাগিল আৰু কি কামত ব্যৱহাৰ কৰিবি এই পইচাটো? খানা খাবি, মাঘ বিহুত খানা খাবি আৰু বাকী ৰহা গোটেইটো খানা গৰুৰ কাৰণে খেৰ ভাল চিন্তা কৰিছে এখেতে খানাও খাব মাঘ বিহুত গোটেই পৰিয়ালে আৰু লগতে গৰু পোহে, গৰুৰ কাৰণে বাকীখিনি খেৰ কিনি দিব। কি সৎ চিন্তা, ইমান উপকাৰ ৰাইজে কৰিছে আজি, ভাল লাগছে না? ৰন্ধা খানা জব্দ হ'ব এইবাৰি? ভাল ভাবো মোৰ মানে ১৪জন পৰিয়াল থাকে গোটেই মানে আজিয়ে মই তেওঁলোকক ফোন কৰিছোঁ, লগে ভাগে মানে গোটেই পৰিয়াল থেংক ইউ। এই আমাৰ পইচাটো লাগে বুলি কি খাইছা দেখোন? কি খাইছা? পইচা ভগাই থকাৰ মাজতে আমি সকলো ৰাইজে খাই ল'ম খিচাৰি খাই খোৱাৰ পিছত আকৌ আমি পইচা ভগাবলৈ আৰম্ভ কৰিম। গতিকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আমাৰ ওচৰতে ৰাজহুৱা মিটিং হয়তো, আমাৰ সেইকাৰণে আমাৰ এই মোৰ দীপাঞ্জলিও খাব পাইছে এতিয়া ভাগত। আমাৰ ওচৰতে সেইবিলাক আমাৰ এই জ্যেষ্ঠ এইবিলাক ভৰ্তি থকা এই গণেশ গাঁও আহিছে আজি খিচাৰি খাবা। ধুনীয়া, ভিডিঅ'টো চাই থাকিব। পইচা পাই কেনে লাগিল? দিন ভাই বেৰিয়াৰ পইচা দিলেও পৰি যাব না, বহিটো দিছে নহয় এই সংঘৰ বহিটো পালো আমি ৬,০০০ পুৰা খানা জব্দ আমি বেৰি। পইচাটো ঘৰত ক'ত যাবি? খানা নাখাওঁ? খানাও খাব লাগিব, ঘৰতো দিব লাগিব মিস্ত্ৰী। কি মাছ মাংস গোটেই খাবি? দে এই পইচাটো কি কৰিবি তই? বাপৰে তই গণেশ গাঁও পাবি নাকি পইচা ভাগ? এই যে পইচাটো ভাগলা কেনে লাগছিল পইচাটো ভাগলা? ঘৰ ফুৰ্তি দে, আমাৰ গলাবৰ ঘৈণীয়েকে কৈছে পইচা নিবা, ৰাতি হৈ গ'ল পইচা ভাগতে ভাল লাগিলে পইচাটো পাই। বঢ়িয়া থেংক ইউ। কিবা উন্নয়ন কি এই বছৰ আমাৰ গোটেই ৰাইজক ৬,০০০ কৰি দমাহী ভোগালী বিহু লগতে নিজা যি কাম কৰে তাৰে কাৰণে এইটো টকাটো ভগাই দিয়া হৈছে। আমাৰ যে ৰাইজৰ পইচা ভগলা এই পৰ্যায়টো কেনে ভাল লাগছিল? ভোগালী বিহু উপলক্ষে আমাৰ ৰাইজৰ বহুত উপকাৰ হ'ব, বিশেষকৈ নোহোৱা মানুহেও দমাহীটো লগে ভাগে এসাঁজ খাব। আমি কিছুমানে থকাবিলাকে ধৰ খানাটো জিংকে হ'লেও খায়, ভালকৈ ফূৰ্তিতে খায়, যিবিলাকো নাথাকে কাৰণ খানাটো খোৱাৰ কাৰণে বহুত টেনশ্যন। তাহোনো আজি ফূৰ্তিতে খানা খাব পাব না। আমি প্ৰতি ঘৰত
6,000কে ভগাই দিলোঁ যে মাঘ বিহুৰ ভোগালী উপলক্ষে বিশেষ উপহাৰ কাটনিৰ পৰা গাঁও উন্নয়নৰ পৰা আমি 6,000কে আমি ভগাই ললোঁ আমি মাছ খালোঁ 6,000কে সেই 6,000 দি মাছ খাব মাংস খাব আমাৰ বড়ো লগাইও আহিছে বড়ো লগাই পাব 6,000 যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব হেপী ভোগালী বিহু বাই বাই